আৰ্মি ট্ৰেইনিং দি কেনেকুৱা লাগিলে সবে ক ভাল লাগিলে না পুৰা মৰামৰি কৰ সোনকালে আহ সবে হেল্ল' গাইজ যিহেতু দুৰ্গা পূজা বুলি আমি সকলোৱে এখনে ফূৰ্তি কৰিম এতিয়া ফূৰ্তি কৰিম আমি সকলোৱে ফূৰ্তি কৰিম এখনতে দুৰ্গা পূজা উপলক্ষে আমাৰ এই সৰু কেঁচুৱা পালিকেইটা আছে এয়া কেঁচুৱা পালিকেইটা আছে এইকেইটা লৈ ফূৰ্তি কৰি আছোঁ আজি চবে পিষ্টল কিনি আছে পিষ্টল কিনিছে যেতিয়াখন আমি আৰ্মি আৰু হেৰি উগ্ৰপন্থী হেৰি খেলাইছোঁ এনে যুদ্ধ কৰিব দিছোঁ খেলাইছোঁ এতিয়া যাৰ পিষ্টল আছে চবে হেৰি কৰিব লাগিব ট্ৰেইনিং কৰিব লাগিব দেই আৰ্মি ট্ৰেইনিং কৰি চবে গুলিয়াগুলি কৰিব লাগিব পাৰিবিনে চবে তহঁতে এতিয়া এজন এজনকৈ মই ক'ত থাকিব ক'ম তাত থাকিবি দেই চিৰঞ্জী ইয়ালে চিৰঞ্জী ইয়াত থাকিবি দেই ইয়াত তই থাক দেই তাৰপিছত তই এইখিনি দিয়া হিৰো নিচিনাকৈ থাক তই ইয়াৰ চেণ্ডেল পিন্ধি ল তই ইয়াৰ পৰা ওলাই আহিবি আৰু দেই এনেকৈ ওলাই মেলি চিৰঞ্জীক এই ছাইডৰ পৰা মাৰি দিবি হা ঠিচোঁ চিৰঞ্জী বুলি এনেকৈ কৰিবি আৰু দেই তেনেকৈ পৰিব আৰু এতিয়া আকৌ জয়ে আকৌ এইখিনি তাক ইমান যে এইখিনিয়ে থাকিবি দেই তই ইয়াত থাক ইমান যে ইয়াত থাক মই এজন মৰি গ'ল ঐ মাৰ পুৰা মৰামৰি কৰ তহঁতে এতিয়া মই 1 2 3 ক'লে পুৰা মাৰামাৰি কৰিবি দেই তাৰপৰা নুঠিবি গুলি নপৰাবি গুলি নামাৰিবি তহঁতে গুলি নপৰাবি দেই কোনো গুলি পৰালে নেকি নাই পৰা নপৰাবি দেই লেটছ গো 1 2 3 মাৰামাৰি কৰ বম ডাঙৰ দি নেপেলাই তেনেকৈ নাযাবি নালে হৈ যাব হৈ যাবগৈ আৰু কেনেকুৱা লাগিলে চবকে আৰ্মি ট্ৰেইনিং দি কেনেকুৱা লাগিলে চবে ক ভাল লাগিলে নাই বেয়া নহয় ভাল লাগিলে নাই ভাল লগা নাই নেকি মজা লাগিলে ন পিষ্টল কাৰ আছিলে এইটো ন চবৰে এইটো এইকেইটা কি আছিলে ভাৰত আছে নে পাকিস্তান ইণ্ডিয়া ইণ্ডিয়া Six and a half hours later. I am going to the small ride. মই এতিয়া লগৰ এজন ৰুমলৈ গৈ আছোঁ লগৰ এজনে মানে তিতাবৰত থাকে সেইটো কাৰণে তালৈ এনে যাওঁ ফুৰিবলৈ এনে ঘৰত বহি থাকিবলৈ মন নাই সেইটো কাৰণে ওলাই আহিলোঁ যিকিনো লগৰ এজন কেতিয়া পামগৈ জানো গৈ আছোঁ দীঘলীয়া ৰাস্তা দেই বহুত দীঘলকৈ গৈ আছোঁ কিন্তু পোৱাহি নাই এতিয়ালৈকে যি কি নহওক গাঁৱৰ পৰিৱেশকে অলপ উপভোগ কৰি লওঁ ইমান ধুনীয়া লাগিছে প্ৰাকৃতিক নজাৰা
ৰুমত আহি পালোঁ আৰু লগৰজনৰ ৰুমটো কেনেকুৱা চাই লওঁ তাতে এনেকৈ ঐ হেল্ল' তই বিল্লাম নেকি অঁ সেয়া ছাৰ ৰুমটো কিমান লেতেৰা পেতেৰাকৈ থাকে ছাৰ ইয়াতে হেলমেট ব্ৰিটিছ দিনৰ হেলমেট এটা আছে ইয়াতে কি খাম মাল চাল খাব লাগিব আকৌ দেই মাল কোৱাটাৰ এটা খাব লাগিব হেৰি কি মাল চালা মাল খোৱা বটল চাওক কেনেকৈ কাটি থৈছে সেইটোৱে আমাৰ জিন্দেগী মটৰ আছে ইয়াৰ লগতো খাবলৈ মজা লাগিব বাৰু শুকান জলকীয়া খাওঁ নেকি এতিয়া মই চাবলৈ গ'লে এনেকুৱা কথা মানে ভিডিঅ' মই অকল হেৰিয়ে দিব নোৱাৰোঁতো কমেডি ভিডিঅ' বনাব নোৱাৰোঁ সেইটো কাৰণে মই মোৰ মানে ইউটিউব চেনেলত চব থাকিব মানে ব্লগো থাকিব কমেডি ভিডিঅ' থাকিব মাজে মাজে শ্বৰ্ট ফিল্মো দিম তেনেকৈ মানে দি থাকিব মাজে মাজে যি পাওঁ তাকে দিম আৰু সেইটো আপোনালোকে দায় দুখ নধৰিব আৰু সেইটোকে আৰু অঁ মানে মই মাজে মাজে ব্লগো দিম এটা সদায় ডেইলি নিদিওঁ ডেইলি দিব নোৱাৰিম মোৰ মানে মই কাম কৰা মানুহ যে সেইটো কাৰণে ব্লগ দিব নোৱাৰোঁ আৰু এতিয়া আমি বজাৰ কৰিব যাম এতিয়া আমি বজাৰ মাল এচি দিলে 3 কোৱাটাৰমান লৈ আহিম মাংস চাংস লৈ আনিম খাম আৰু আমাৰ আকৌ লুকা লুকি নাই দে আমি ডাইৰেক্ট খাই দিওঁ আৰু খাই মেলি নিচাত বাগৰি পৰি থাকোঁ